মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ পাঠত থকা কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত নিয়ৰ শীৰ্ষক কবিতাটি আলোচনা কৰিবলৈ লৈছোঁ। আহাচোন প্ৰথমে আমি কবিতাটি পাঠ কৰি লওঁ। নিয়ৰ। মুকুতা মণিটি পাহিত জিলিকে ফটিক পানীত ধোৱা, নিশাৰ তৰাইটি সৰিয়েহে আছে সৰগত টোপনি যোৱা। নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি, কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি। ফুলনিত কোনে নিশা নাচিছিল, ছিগি ৰৈ গ'ল মণি, ৰঙিলীৰ ভাৱ হাঁহি নাচোনৰ ৰ'ল চিন এই কণি। ৰাতিৰ ধেমালি জোনৰ নিখুঁত হাঁহিৰে থৈছে সানি, পুৱাৰ হেঙুলি বেলিটিলৈ চাই এটুপি চকুৰ পানী। নিয়ৰ কলিৰে শোভে ফুলজুপি চাইছোঁ ভাৱতে ভাহি, হাই কি বিষম পেলালে বায়ুৱে জোকাৰি ফুলৰ পাহি। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ বিষয়ে কিছু কথা জানি লওঁ আহা। চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ জন্ম হৈছিল 1867 চনত আৰু মৃত্যু 1938 চনত। অসমীয়া সাহিত্যলৈ ৰোমান্টিকতাৰ ঢল বোৱাই অনা কবিসকলৰ ভিতৰত চন্দ্ৰকুমাৰ আগৰৱালা অন্যতম। তেখেতৰ কবিতা পুথিসমূহ হ'ল প্ৰতিমা, বীণ বৰাগী, চন্দ্ৰামৃত ইত্যাদি। তেখেত জোনাকী কাকতৰো প্ৰথম সম্পাদক আছিল। লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিজনক সেই সময়ত অসমীয়া সাহিত্যৰ চৰ্চা কৰাসকলে জোনাকীৰ ত্ৰিমূৰ্তি বুলি কৈছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কবিতাটিত অন্ত্যমিল থকা শব্দসমূহ মন কৰিছানে? কবিতাটিত থকা কেইটামান অন্ত্যমিল থকা শব্দ যেনে ধোঁৱা, জোৱা, সাঁচি, নাচি, মণি, এইকণি, ভাহি, পাহি ইত্যাদি। তোমালোকে পৰৱৰ্তী সময়ত এনে অন্ত্যমিল থকা শব্দসমূহ সহজেই চিনাক্ত কৰিব পাৰিবা বুলি আশা ৰাখিছোঁ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া কবিতাটোৰ মূল ভাৱটো আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে মন দি শুনিবা। কবিতাটিৰ মূল ভাৱ। চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ প্ৰায়বিলাক কবিতাই হৈছে প্ৰকৃতি বিষয়ক। এই নিয়ৰ কবিতাটিও তেনে এটি কবিতা। প্ৰতিমাৰ খনিকৰ নামেৰে খ্যাত ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যৰ অন্যতম বাহক নিয়ৰক বিভিন্ন ৰূপেৰে কবিতাটিত সজাই তুলিছে। কবিতাটিত পোনপ্ৰথমে কবিয়ে নিয়ৰক পৰিষ্কাৰ পানীৰ পৰা তুলি অনা মুকুতামণিৰ সৈতে তুলনা কৰিছে। ফটিক পানীৰে ধোৱা এই নিয়ৰৰ কণাবোৰক কবিয়ে নিশাৰ আকাশৰ পৰা টোপনিত সৰি পৰা তৰাৰ অনবদ্য ৰূপ বুলি কল্পনা কৰি কৈছে যে, ৰাতি নিজান আকাশখনৰ গোপন কথাবোৰ তৰাটিয়ে যেন হৃদয়ত সাঁচি থৈছে। কবিৰ কল্পনাত নিয়ৰ নৃত্যৰতা নৰ্তকীৰ ডিঙিৰ মণিও হৈ পৰিছে। কবিয়ে কবিতাটিত উল্লেখ কৰিছে, পৃথিৱীয়ে নৰ্তকীৰূপে যেন
ৰাতি ফুলনিত নৃত্য কৰিছিল আৰু কেনেবাকৈ সেই নৰ্তকীৰ ডিঙিৰ মণি নাচোনত ছিগি পৰিল আৰু সেই হাঁহি নাচোনৰ চিনৰূপে নিয়ৰ কণাটো ৰৈ গ'ল। কবিয়ে কৈছে যে ৰাতিৰ আকাশখনৰ সৈতে লুকা-ভাকু খেলা জোনটিৰ নিখুঁত হাঁহিটি পুৱাৰ হেঙুলি বেলিটিৰ পোহৰত এটোপাল চকুপানীলৈ পৰিৱৰ্তন হৈ নিয়ৰ ৰূপে পৃথিৱীত যেন সৰি পৰিছে। কবিয়ে নিয়ৰৰ কণাৰে সৌন্দৰ্য বৰ্ধন কৰা ফুলজোপালৈ চাই চাই ভাৱত বিভোৰ হৈ থাকোঁতেই এচাটি বতাহ আহি ফুলৰ পাহিটি জোকাৰি থৈ গ'ল। এই কথা অতি বিষাদ মনেৰে কবিতাটিত ব্যক্ত কৰি কবিয়ে কবিতাটি সামৰণি মাৰিছে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কবিতাটিৰ মূল ভাৱটো জানিব পাৰিলা? কবিতাটিৰ লগত জড়িত চমু প্ৰশ্নকেইটা কৰিবলৈ যত্ন কৰিবা। লগতে কবিতাটিৰ কঠিন শব্দসমূহ বাছি উলিয়াই অৰ্থ লিখিবলৈ যত্ন কৰিবা।